আজুকাৰ ৰেকৰ্ডিং কৰ অঁ ৰেকৰ্ডিং কৰিছ এতিয়া ক কথাখিনি অঁ আৰু শৰ্মা বাদ দে তই এতিয়া তই এইটো সঁচা কথা কথা আৰু নমতা বিয়াত খাবলৈ আহিবিনে হা অঁ আজিলৈকে অহা নাই যোৱা বিয়াত কোন আহিছিল তোৰ ভূত প্ৰমাণ নালাগে আমাক তই নমতা বিয়াত কি আজিতো নমতা বিয়াত আহিছিলি আহিবিনে আৰু নেক্সট টাইম কৰিবি এনেকুৱা কাম হা হা কি মানে ফ্ৰী খাবলৈ ফ্ৰী কোন শৰ্মা শৰ্মা বাদ দে আঠুকাৰ ভালকে আঠুকাৰ এইটো আঠুকাৰ হাগি গৈছে নেকি আঠুকাৰ অঁ কাইলৈ যেতিয়া ভালকৈ যেতিয়া চব জেগাত যাব যেতিয়া ভিডিঅ'টো তেতিয়া ভাল হ'ব লাগিব দেখাত ডেফিনেটলি দুখ পাইছোঁ ডেফিনেটলি সেইটো কথা ক'ব নালাগিছিলে কাৰণ কি মোৰ ফেমিলিৰ মোৰ কাজিনছ মোৰ ফেমিলিৰ বহুত মানুহ আমাৰ অসমৰ বহুত ৰেছপনচিবল আপোনাৰ পষ্টত আছে যোনে অসমক ছাৰ্ভ কৰি আছে আৰু ময়ো ইয়াত অসমকে ছাৰ্ভ কৰি আছোঁ মইতো আৰু ইয়াত যিবিলাক মোৰ ষ্টাফ আছে মইতো পাঞ্জাৱ দিল্লীৰ পৰা অনা নাই ইয়াতো চব যিমান ষ্টাফ আছে চব অসমীয়া ষ্টাফে কাম কৰি আছে যাৰ কাৰণে মই ইমান ডেক'ৰেশ্যন কৰি পেলাই কৰি আছোঁ বা যাৰ কাৰণে মই ইভেণ্ট কৰোঁ সেইবিলাকতো অসমীয়া মানুহৰ কাৰণেই কৰি আছোঁ আজি ইমান এটা লাক্সাৰী ছেটআপ এটা মই যিটো ইকনমিত আনি পেলাই যে কাম কৰি আছোঁ এইটো কাৰ কাৰণে কৰি আছোঁ মইতোতো দিল্লী পাঞ্জাৱ হাৰিয়ানাৰ মানুহৰ কাৰণে কৰা নাই সেইটোতো অসমীয়া মানুহৰ কাৰণে কৰি আছোঁ অলপ দুখ লাগে তেতিয়া তাৰমানে যেতিয়া এনেকৈ এটা কথা কৈ দিয়ে যে অনা অসমীয়া নাই চাওক মই আপোনাক এটা কথা কওঁ চিম্পল কথা এটা কওঁ এইটো আচলতে প্ৰশ্ন আপুনি মোক কৰাতকৈ নহয় আচলতে এই প্ৰশ্নটো যোনে ইয়াত বুক কৰে মোৰ ইয়াত বুলিয়ে নহয় বেলেগ নাই আপোনাক মই যাৰ বিয়া আছিল নীৰেণ বৰুৱা ছাৰ তেখেতৰ লগত মই কালি 4বাৰমান কথা পাতিছোঁ তেখেতে স্পষ্টভাৱে কৈছে যে কি আমি কাকো মতা নাই আচ্ছা ঠিক আছে বাৰু সেইদিনাখনৰ বিয়াত তেওঁ মাতি আনিছে তেখেতক যেতিয়া মই সুধিছোঁ তেতিয়া মোক কিয় নাই কোৱা যে মোক এই গগন শৰ্মাই মাতি আনিছে বুলি তেতিয়াতো মই লগালগ গগন শৰ্মাক গৈ পেলাই সুধিলোহেঁতেন ময়ো নাজানো কোন হয় মোক গগন শৰ্মা বুলি আপুনিহে কৈছে মোক সেইদিনাখন সেই ল'ৰাজনে মোকতো কাৰো নাম লোৱা নাইতো পিছত মোক শৰ্মা কৈ আছে তেতিয়া মই কৈছোঁ কোন শৰ্মা কিন্তু তেওঁতো ক'ব পৰা নাই কোন শৰ্মা আৰু যদি আৰু এটা কথা যদি তেওঁ যদি আহি পেলাই আমাৰ ইয়াত ক'লেহেঁতেন যে আমাৰ ভোক লাগিছে খাবলৈ লাগে নেকি এনেকৈ বুলি কোৱাহেঁতেন আমাৰ ষ্টাফে খুৱাই দিয়ে কিন্তু মদ খাই আহি পেলাই বেলেগৰ পাৰ্টিত গেষ্টৰ মাজত যদি 8-10জন ল'ৰা সোমাই আহে সেইটো চিনটো দূৰৰ পৰাই গম পাই যায় যে কি হেৰিত এইটো নহয় এইটো তেওঁলোক যে গেষ্ট নহয় এইটো গম পাই যায় এইটো মাজে নহয় তেওঁ বহুত বাৰে কৰে আৰু তেওঁ অকলে নাহে তেওঁ লগত আহিলে পুৰা দল লৈ আহে সেইটোতো কৰিব সেইটোতো মই ক'লো অলপ আগতে যে মইতো পুলিচত দিব ধৰিছিলোঁ তেওঁলোকে মোৰ ইয়াত ভৰিত ধৰিছে যে দাদা এইটো নকৰিব আপুনি যি কৰে কৰক কিন্তু পুলিচ নকৰিব আমি কাৰণ কি খাই পেলাই চলোঁ এনেকৈ বুলি ক'লে তেতিয়াহে মই এইটো উঠাক বহাক কৰাই পেলাই মই তেখেতক পঠাইছোঁ এইটো চাওক মই এটা কথা কৈছোঁ আমি কিন্তু মাৰধৰ কৰা নাই দেই তেওঁলোকক মাৰধৰ কৰা নাই চব পিছততো ঢেৰ কথা কয় হয়নে নহয় মোকতো পইচা দিম বুলিও কৈছিলে মই তেওঁলোকৰ মানি পাৰ্চ লোৱা নাই তেওঁলোকৰ আধাৰ কাৰ্ড আৰু লাইচেঞ্চখিনি মই লৈছিলোঁ লৈ পেলাই চাইছোঁ পিছত যেতিয়া সি ক্ষমা খুজি দিলে তেতিয়া সেইটো লগালগ মই তেওঁক ঘূৰাই দিছোঁ কাৰণ কি চাওক আমাৰ উদ্দেশ্যটো ল'ৰাটোক ফচোৱাটো নহয় ভৱিষ্যত যেন তেনেকুৱা নকৰে কাৰণ কি মেইন প্ৰব্লেমটো এজন মানুহ দুজন মানুহতো আহেই খাবৰ কাৰণে এইটো মোৰ বিবাহ ভৱন নহয় আপুনি যিমান বিবাহ ভৱনত যাক চবতে এইটো প্ৰব্লেম আছে মালিকবিলাক মানে পাগল হৈ গৈছে এইটো কাৰবাৰৰ কাৰণে কিছুমানত বহুত বেছি যায় কিছুমানত কম যায় এইটো হয়েই কিন্তু নাই মইতো নাজানোৱেই মইতো বহুত পিছত গম পাইছোঁ মই কথাটো যে যেতিয়া মোক এই ওচৰৰ আমাৰ ইয়াতে দোকানী এজনে ক'লে যে কালি কি হ'ল দাদা এনেকৈ বুলি কওঁতে মই বাদ দে কিবা এটা